কওকচোন দাদা কি হৈছে আপোনালোকৰ? নমস্কাৰ, মোৰ নাম শ্ৰী বিনোদ চুৰী। মই পানী বাগানৰ পাৰ্মানেণ্ট ৱৰ্কাৰ হওঁ আৰু মোৰ তিনিজনী ছোৱালী আছে আৰু ডাঙৰ ছোৱালীজনীৰ নাম হ'ল হিয়া চুৰী। তেওঁ টংলা কলেজত পঢ়ে, 3rd চেমত। কিন্তু আলু খাব গৈছিল মোৰ ভনীজোৱাই ঘৰত, আৰু মোৰ ভনীজোৱাই ঘৰ কোকৰাঝাৰ চাহ বাগিচাত। তাতে কেইদিনমান আছিল আৰু সেইদিনা সৰস্বতী পূজা আছিল, আৰু সৰস্বতী পূজা বুধবাৰ দিনা আছিল 6 তাৰিখত। তো সেইদিনা সি নিজে ওলাই গৈছে, মানে 8:30মান বজাত টমটম গাড়ীত বহি কোকৰাঝাৰ ষ্টেচনত আহিছে। তাতে নামি ৰাঙাপাৰা ফালে যোনটো নেকি ট্ৰেইন আহে, সেইটো ট্ৰেইনত উঠি এই টংলা ফালে আহিছে। তো কোকৰাঝাৰীৰ পৰা যোনটো ট্ৰেইন আহে সেইটো ট্ৰেইনত উঠিছে মোৰ ছোৱালীজনী, আৰু এইটো ট্ৰেইন টংলালৈকে আহে। কিন্তু সেইদিনা আহি ফালে টংলাতো নামা নাই, আৰু উভতি তাৰ মামী ঘৰতো যোৱা নাই, আৰু ঘৰতো অহা নাই মানে। আৰু সেইদিনালৈকে মানে সেইদিনাৰ পৰা আজিলৈকে মানে মোবাইল ছুইচ অফ আছে, আৰু ছুইচ অফ থকাৰ কাৰণে মানে আমাৰ অলপ কনফিউজ লাগি গ'ল, অলপ টেনশ্যন আছোঁ, কাৰণ ছোৱালী মানুহ হয়। এতিয়া আজিলৈকে 5 দিন হৈ গ'ল, একো মানে খা খবৰ পোৱা নাই আমি। আৰু কোকৰাঝাৰ পুলিচ ষ্টেচনত মিচিং কেছ দিয়া হৈছে, এতিয়ালৈকে মানে আমাক একো খা খবৰ দিয়া নাই। আৰু ল'ৰাবিলাক আৰু আমাৰ যোনটো নেকি মানুহবিলাক আছে আৰু সংগঠনবিলাক আছে, সিহঁতেও মানে চেষ্টা কৰি আছে মানে বিচাৰিবৰ কাৰণে। এতিয়ালৈকে মানে আমি একো খা খবৰ পোৱা নাই। আৰু মোৰ ছোৱালীৰ কাৰণে মই অকলে নহয়, মোৰ ঘৰত আৰু দুজনী ছোৱালী আছে। জানিব পৰা হৈছে আপোনালোকৰ ছোৱালী ৰঙিয়াত দেখা পোৱা যেন অনুভৱ শুনিব পৰা গৈছে, এইটো সঁচা নেকি? হয়, তাৰমানে ৰঙিয়াত দেখা পাইছে 10 নম্বৰ লাইনৰ প্ৰেমিকা বুলি নাম এজনী ছোৱালী ফুটবল খেলিব গৈছিল। সি সময়ত মানে ষ্টেচনত বহি আছিল, কিন্তু সি মাত দিয়া নাই মোৰ ছোৱালীক, আৰু মোৰ ছোৱালীয়ে মানে সেই ছোৱালীজনীক চিনি পোৱা নাই। কিন্তু মোৰ ছোৱালীয়ে এইটো ছোৱালীৰ ওচৰৰ পৰা গুচি গ'ল। কিন্তু সেইটোৱে মানে দেখা পাইছে যে ৰঙিয়া ষ্টেচনত মানে মই দেখা পালোঁ বুলি কৈছে। এতিয়ালৈকে কোনো খা খবৰে নাই, কিন্তু এতিয়ালৈকে আমি একো খা খবৰ পোৱা নাই। ছোৱালীজনীৰ মোবাইল আছিলে নেকি? ছোৱালীজনীৰ মোবাইল আছে, কিন্তু ছোৱালীজনীৰ মোবাইল মানে একেবাৰে মানে বুধবাৰ দিন পৰা মানে বুধবাৰে কেইটাৰ পৰা মানে ছুইচ অফ আছে, সেইটো মই গম পোৱা নাই। কাৰণ যেতিয়া নেকি জোৱাইয়ে মোক ফোন কৰিছিল যে ভণ্টিয়ে ঘৰত গৈ পাইছেনে নাই বুলি, এই সময়ত মানে মই ঘৰত ফোন কৰিলোঁ। তো কৈছে কি এতিয়ালৈকে আহি পোৱা নাই। মই ভাবিলোঁ কি সৰস্বতী পূজা চাই আছে, সিহঁতৰ বন্ধুহঁতৰ লগত আছে, তো এতিয়া নাহিলে কালিমান আহিব বুলি মানে মই ইমান গুৰুত্ব দিয়া নাই। কিন্তু বৃহস্পতিবাৰ দিনা মই ৰাতিপুৱা চালোঁ, তাৰপিছত দিনত চালোঁ, সন্ধিয়া চালোঁ, ৰাতিও আহি গ'ল। এতিয়ালৈকে প্ৰশাসন একো জনাইছে নেকি? প্ৰশাসনে ওচৰ চাবৰ সংগঠন আছিলে আপোনাৰ লগত? আছিল, আৰু এতিয়ালৈকে মানে আমি মোৰ ছোৱালীৰ একো খা খবৰ এতিয়ালৈকে আমি পোৱাই নাই।